আমি যিসকল মহিলাই সদায় চাদৰ মেখেলা পিন্ধিবলগীয়া হয় বা ক'ৰবাত গ'লে আমি চাদৰ মেখেলাযোৰ পিন্ধোঁ, তেনেকুৱা ক্ষেত্ৰত কেতিয়াবা আমাৰ ধৰক কাপোৰযোৰটো ইস্ত্ৰি কৰি পিন্ধিবই লাগিব নহয় জানো। ইস্ত্ৰি নকৰিলে মানে কাপোৰযোৰ পিন্ধিলে ভাল নালাগে। সেইকাৰণে আমি কটন কাপোৰেই হওক বা টচ মুগাই হওক বা অইন পাটৰ কাপোৰেই হওক ইস্ত্ৰিটো কৰিহে পিন্ধোঁ। আৰু কেতিয়াবা যদি হঠাতে ইস্ত্ৰি কৰিবলৈ আমাৰ যদি কাৰেণ্ট নাথাকে, তেতিয়াহ'লে আমি খুব ধুনীয়া এটা ইজি পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ। আমি এতিয়া টচৰ বা পাটৰ মেখেলা এনেকুৱা ইস্ত্ৰিটো বহি থকাকৈ কেনেদৰে আমি ধুনীয়াকৈ ৰাখিব পাৰোঁ মেখেলাখন, আৰু মানে লাইন নাথাকিলেও আমি পটককৈ উলিয়াই কাপোৰযোৰ পিন্ধি যাব পাৰোঁ। আপোনালোকলৈ লৈ আহিছোঁ মই আজি এই ধুনীয়া টিপছটো। আমি এই টচৰ মেখেলাখন মই আপোনালোকক দেখুৱাইছোঁ। সদায় মেখেলা এই দুফালে দুটা চিলনি থাকে নহয়নে, আমি এটা চিলনি এনেকৈ ৰাখি পেলাই এটা কোচ দিম, এনেদৰে এটা কোচ দিম, আকৌ লগতে আৰু এটা কোচ দিছোঁ, আৰু এটা কোচ দিছোঁ, আৰু লাষ্টত আৰু এটা কোচ দিছোঁ। এয়া দেখিছেনে? এনেদৰে তিনিটা কোচ দি পেলাই 4 নম্বৰটোত আমি শেষ কৰিছোঁ। শেষ কৰি পেলাই এটা ইস্ত্ৰিটো ধুনীয়াকৈ ইয়াত কৰি দিছোঁ কোচকেইটাৰ ওপৰত। তাৰপিছত আমি গডেজত জুকিয়াই থওঁতে মেখেলাখন এনেদৰে সৰুকৈ আমি জুকিয়াই থৈ দিব পাৰোঁ, দেখিছেনে? এয়া। আৰু যেতিয়া আমি পিন্ধিবলৈ উলিয়াব লাগিব, তেতিয়া আমি এনেদৰে মেখেলাখন উলিয়াই পেলাই এয়া ইস্ত্ৰি কৰোঁতে দেখিছেনে? এইকেইটা ইস্ত্ৰি ধুনীয়াকৈ ইটোৰ পিছত সিটো ইটোৰ পিছত সিটো এনেকৈ বহি আছে, দেখিছেনে? তেতিয়া আমি ইটোতে সিটো এনেদৰে ভাঁজ দি পেলাই এয়া আমাৰ তিনিটা, যিহেতু মেখেলাখনত তিনিটা ইস্ত্ৰি কৰা এনেকৈ কোচ দিবই লাগে, আৰু এই তিনিটা এনেকৈ দি আমি মেখেলাখন খুব ধুনীয়াকৈ ইস্ত্ৰিটো বহাই পিন্ধিব পাৰোঁ। এয়া দেখিছেনে? আৰু আমি ক'ৰবাৰ পৰা আহি পেলাইও এই মেখেলাখন এনেকৈ ইস্ত্ৰি এইকেইটাতে, এই ইস্ত্ৰি চিনকেইটাতে এনেকৈ মেখেলাখন জুকিয়াই পেলাই গডেজত ভৰাই ৰাখিব পাৰোঁ। এনেকৈ দেখিছে? আৰু এইখিনিতে আৰু এটা কথা কওঁ, এইখন মই মানে এতিয়া ব্লেক টচৰ এখন মেখেলা কিনি আনিছোঁ। এয়া দেখিছেনে? খুব আহল বহল দীঘল, খুব ধুনীয়া এখন টচৰ মেখেলা, আৰু লগতে বেলেগকো আনি দিছোঁ। যদি আপোনালোকক লাগে তেন্তে মোলৈ কমেণ্টত জনাব। আৰু মেখেলাখন এয়া মই চিলাই লৈছোঁ অলৰেডি। যদি আপোনালোকক কাৰোবাক লাগে মই এনেদৰে চিলাই দিব পাৰোঁ। আৰু মেখেলাখন এই চিলোৱাৰ আগতে কিমান আহল বহল দীঘল আছিলে মোৰ ভণ্টিয়ে দেখুৱাই আছে, আপোনালোকক ভিডিঅ'টো মই দেখুৱাই দিছোঁ। আৰু যদি এই ব্লেক টচৰ মেখেলাখন দেখিছে নাই, কোৱালিটিটো খুব ধুনীয়া, যদি লাগে তেন্তে মোক কমেণ্টত জনাব আৰু এড্ৰেছ দি দিব। মই আপোনালোকৰ এড্ৰেছৰ মতে দিব পাৰিম। আৰু লগতে মই ভণ্টিয়ে দেখুওৱা মেখেলা নিচিলোৱা আগত যিটো মানে মেখেলাখনৰ আহল বহল দীঘল ভিডিঅ' কৰি ৰাখিছিলোঁ, সেইটো আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। এয়া মেখেলা কেইবাগৰাকীও আনিবলৈ দিছিলে, আৰু আনোতে এয়া ভিডিঅ' কৰি ৰাখিছিলোঁ। মেখেলাকেইখন বহুত ধুনীয়া, আহল বহল, আৰু বোৱাও বহুত ধুনীয়া হৈছে, আৰু বহুতে পচন্দ কৰিছে। অনাৰ পিছতো মানে বহুতে ভাল দেখি পেলাই, আৰু বেলেগেও মানে তেওঁলোকক দেখি পেলাই আনিবলৈ দিছে। আনাই দিছোঁ মাত্ৰ 2500 টকাত। আৰু যদি আপোনালোকেও ল'ব বিচাৰে এনেকুৱা মেখেলা, তেন্তে হ'লে লগতে আপোনালোকে মেখেলাখন অনাৰ শ্বিপিং চাৰ্জটো ফ্ৰী পাব।